আজিৰ পৰা আকৌ স্কুললৈ বুলি ওলাইছোঁ আৰু বেটি যোৱাকালি এনেকৈ ঘৰত থাকিলেগৈ যে তাইক আনিবলৈ ওলাইছোঁ বেগ ইউনিফৰ্ম লৈ কিনে তাৰপিছত এয়া উলিয়াই ল'লোঁ তাৰপিছত এনেকৈ ঘৰতে থাকিলে তাৰপৰা আনিছোঁ আৰু সেয়া স্কুললৈ ওলালোঁ দেই জলকীয়া লাগিছে হ'ব স্কুল পালোহি আৰু তাইক থৈ আহিলোঁ এয়া আকৌ স্কুল ছুটি দিলে মই আজি ৰৈ দিলোঁ অকণমান 11 বজাত ছুটি দিছিলে যে সেইকাৰণে ৰখি দিলোঁ ঘৰলৈ নাহিলোঁ আৰু একেবাৰে ছুটি কৰি লৈ আহিছোঁ আৰু এয়া স্কুলৰ পৰা ঘৰলৈ গৈ আছোঁ আৰু